বংশটো তোমাৰ পৰা পিতৃ মাতৃৰ পৰা বিদায় মাগি ঠিক তেনেধৰণে শিৱসেনাৰ লগত বিবাহ সম্পূৰ্ণ কৰিলে আৰু পাৰ্বতীয়ে শিৱসেনাৰ লগত কৈলাশলৈ গৈ তাত তেখেতসকলক দুটি সন্তান জন্ম দিলে যাৰ নাম কাৰ্তিক আৰু গণপতি। তেখেতসকলে সেই কৈলাশত গৈ যি কাৰ্তিক গণপতিক লৈ পাৰ্বতীয়ে নন্দী ভিন্দি সংগে খবৰ মিলি সংসাৰ যিদৰে কৰিছিলে আমি আমাৰ মাজতে তাৰ মাজতে ক'ব ধৰিছোঁ। যদি কোনো সুধিবলৈ সময় মহেশ্বৰ ঘৰে পাৰিব বিবাহ দিলে পাৰ্বতীয়ে স্বামী খুঁজি দিলে ভোলানাথ ভরনাথ ভোলানাথ প্রভু মহেশ্বর ঘরে সর্বতি না
আঙলাটো নাচিব লাগিছে কিবল নাচিব লাগিছে কিবল তম্বৰু বজাই হৰে কিবল হৰে হৰে কিবল আঙলাটো নাচিব লাগিছে কিবল নাচিব লাগিছে কিবল তম্বৰু বজাই সাগৰ পৰম কৰে কিবল কৰে কিবল কৰে কিবল আঙলাটো নাচিব লাগিছে কিবল নাচিব লাগিছে কিবল তম্বৰু বজাই হৰে কিবল আঙলাটো নাচিব লাগিছে কিবল তম্বৰু নাচিব লাগিছে কিবল নাচিব লাগিছে কিবল তম্বৰু বজাই কৰে কিবল আঙলাটো নাচিব লাগিছে কিবল নাচিব লাগিছে কিবল তম্বৰু বজাই নামৰ ধ্বনি কোনে কলা নামৰ ধ্বনি শুনা Thank you.